নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ নতুন নতুন ডিজাইনৰ সৈতে। তো এয়া বহুত কাম আহিছে, সকলোবোৰ পূজাৰ কাম, যিহেতু দুৰ্গা পূজা আহি পালে বেছি দিন আৰু নাই। তো এতিয়া কাটা আৰু চিলোৱাহে কথা। বলক এইখন প্ৰথমতে কাটি লওঁ। তো আজিৰ দিনটোত মই গোটেই কাপোৰখিনি, ব্লাউজৰ পিচখিনি কাটি কাটি জমা কৰিম, তাৰপিছত এফালৰ পৰা চিলাম, নহ'লে অসুবিধা হয়। তো এফালৰ পৰা আগতে কাটি ল'লে ভাল। এয়া মই কাটি আছোঁ ব্লাউজবিলাক এফালৰ পৰা কাটি কাটি জমা কৰিম, তাৰপিছত চিলাম। তো এয়া কাটা হ'ল, ভালেখিনি কাটি থৈছোঁ, আগতেও আৰু বহুত আছে কাটা। তো এয়া চিলাইত বহি গ'লোঁ। কিমান দূৰ হয়, কি হয়, কি ডিজাইনৰ চিলাওঁ, সকলোবোৰ দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এয়া চিলাইত বহিছোঁ, এতিয়া এফালৰ পৰা চিলাই যাম। তো চিলাইৰ মাজতে আজি আহিলোঁ আমি মন্দিৰ, ঘৰৰ সকলোখিনি লগ লাগি মন্দিৰ আহিলোঁ। মন্দিৰতো পূজা পানী কৰি এয়া আহিলোঁ ঘৰত, আকৌ চিলাইত বহিলোঁ। এয়া ফাইনেলি হৈ গ'ল, কিমানখিনি চিলালোঁ সকলোবোৰ দেখুৱাই আছোঁ। এয়া চাদৰৰ ঝুল লগোৱা, ব্লাউজ চিলোৱা, আজি এইখিনিয়ে চিলালোঁ। এইকেইটা চাওকচোন, ইমান ধুনীয়া লাগিছে। জনে যি ডিজাইনৰ দিছে তাকে চিলাইছোঁ আৰু এয়া আপোনালোককো দেখুৱাইছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। তো এইটো এটা ডিজাইন চিলাইছোঁ, এইকেইটা ঝুল দিছোঁ। এইটোৰ আগফালৰ গলটো এনেকুৱা, প্লেন কাট ব্লাউজ। এয়া গল ডিজাইনৰ, জনে যেনেকৈ দিছে তেনেকৈ চিলাইছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ ইমানেই, বাই বাই।